মন্দিৰত আছোঁ এখত মানে কমিটিৰে এজন সদস্য হয় এখেতৰ লগত মই মানে শ্ৰী শ্ৰী জয়বিদ্যা থানটো কেনেকৈ উৎপত্তি হ'ল এই বিষয়ে তেওঁ কৈ দিব এয়া বহু পুৰণি মোটামুটি 150 বছৰ হৈছে টেলিকাটম ন অঁ কওকচোন আপুনি মন্দিৰৰ বিষয়টো 150 বছৰ হ'ল অৱশ্যে অঁ আৰু আগতে একোৱেই নাছিল এতিয়া এই 8 বছৰত এই বহুত ফলৱতী হৈছে অঁ অঁ আৰু আৰু আমাৰ এই থানখনৰ বহু মাহাত্য আছে হয় হয় গতিকে আৰু এই থানখনৰ মুখ্য দেউৰী ময়ে এখেতে দেউৰী এতিয়া আপুনি দেউৰী মুখ্য দেউৰী মুখ্য দেউৰী হয় হয় আৰু গোটেইখিনি মোৰ হাততে ভাৰ পৰি গৈছে গতিকে আমাৰ যিজন অধিকৰ্তা আছে থান অধিকৰ্তা শৰৎ বৰ্মন তেখেতৰো বৰ্তমান এতিয়া অসুখ হৈ পৰি আছে এতিয়াতো সুস্থ হৈছে তেওঁ অলপ সুস্থ হৈছে তেওঁ কেতিয়া আহে দুপৰীয়া 2টা বজাৰ পৰা আহে নেকি 3টাত আহে এতিয়া চাই আৰু ইয়াতে 6টালৈকে চায় হয় আৰু এই তেখেতৰ চাৰ পৰা বহুত মানে বহুত দূৰৰ পৰা মানুহ আহে গুৱাহাটীৰ পৰা আহে দিল্লীৰ পৰা আহে কলিকতাৰ পৰা আহে এনে বৰপেটা চৰপেটা পাঠশালা ভৱানীপুৰ হয় হয় ডুমডি মছৰপুৰ আমাৰ মানে অসমৰ ভিতৰত মানে 108টা মাঘ মাহৰ মানে 1 তাৰিখে হয় আৰু ইয়াতে বোলে এটা মানে ডাঙৰ মানে 108টা ল'ৰাক মানে শুশ্ৰূষা কৰিব পালে মানে মনৰ আশা পূৰণ হয় হয়নে কথাটো হয় দিয়ক আৰু 108জন গোৰ্খা সিহঁত মানে আৰু লগতে অকুমাৰী ছোৱালী 11জনে পানী তোলে হয় হয় তাৰ উপৰি সেই পানী তুলি তাৰমানে আমাৰ যি 108জন গোৰ্খাই হ'ল ল'ৰা তাতে কলৰ গুৰিত ভৰি হাত ধুই আসনত আনি বহৈ আৰু ইতিমধ্যে 12জন অৰ্থাৎ আৰু একজন কৃষ্ণ গোটেই 121জন তাৰমানে এই আমাৰ সভাঘৰৰ আসনত বহে আৰু বহুত মানে আহি এই গোৰ্খা সেৱক আৰু বাৰেগোপালক বহুত বস্তু বাহিনী দি এই 108টা যি গৰুকে সেৱা কৰে এতিয়া নাম প্ৰক্ৰিয়া চলি আছে নেকি চলি আছে কি দিব লাগে কৈ দিয়কচোন কাগজটো আৰু কোনোবাই এনেকুৱা যদি আছে 5 বছৰ বা 9 বছৰ হ'ব লাগে নেকি তাৰমানে 8 বছৰ 9 বছৰটো আৰু সেইটো কমপ্লিট হৈ যায় 8 বছৰ 9 বছৰ একদিন বেছি হ'লেও নোৱাৰে আৰু তাৰমানে একদিন বেছি হ'লেও নোৱাৰে হয় হয় গতিকে আমাৰ এইয়ে হয় হয় ঠিক আছে মই এখেতৰ পৰা শ্ৰী শ্ৰী জয়বিদ্যা থানৰ মানে মাহাত্যটো বুজি পালোঁ মানে এতে যদি 108টা গৰুখীয়া সেৱক আপোনালোকে যদি শুশ্ৰূষা কৰিব পাৰে আপোনালোকৰ মনৰ আশা পূৰণ হয় নে নহয় এতিয়া মই আপোনালোকৰ শ্ৰী শ্ৰী জয়বিদ্যা থানৰ ভিউবিলাক দেখাম এয়া মন্দিৰ ইয়াতো নতুনকৈ বন্ধিছে এইটো ৰাইজীয়া মন্দিৰ এইটো পুখুৰী হয় একচুৱেলি আপোনালোকক মই লৈ যাই আছোঁ ইয়াতে 108টা গৰুখীয়া য'ত হয় মাঘৰ 1 তাৰিখ মেইন অফিচলৈ যাই আছোঁ এতিয়া আহকচোন মই আপোনালোকক ইয়াতে মানে 108টা এইবাৰ মাঘ মাহত 1 তাৰিখে হয় ইয়াতে মানে 108টা ল'ৰা বহায় এইটোৱে মানে হ'ল চাই লওক আপোনালোকে যদি আমাৰ শ্ৰী শ্ৰী জয়বিদ্যা থানাত যদি আহি পোৱা নাই আপোনালোকে আহি চাব আহিলে নিশ্চয় আপোনালোকৰ বহুত ভাল লাগিব মাঘৰ 1 তাৰিখে আপোনালোকে আহিব মই এইবিলাক ভিউবিলাক দেখাম একচুৱেলি আমাৰ থান মানে যিটো মানে আমাৰ থান অধিকৰ্তা হয় তেওঁ মানে 2টা বজাৰ পিছত আহে তেওঁলোকে মানে বহুত দূৰৰ পৰা মানুহ আহে তেওঁ মানে আপোনালোকৰ যদি কিবা অসুবিধা থাকে চাব আহিব পাৰিব তেওঁৰ মই ৰুমটো দেখাই দিম এতিয়া বাৰু বন্ধ আছে 2টা বজাৰ পাছত তেওঁ মানে চাই আৰু এয়া এখন বেনাৰ জনসেৱা কক্ষৰ সন্মুখত যথাযথ ৰাখিব লাগে এইটো মেইন দুৱাৰ থান অধিকৰ্তা শ্ৰীযুত শৰৎ বৰ্মন দেৱৰ জনসেৱা কক্ষ শ্ৰী শ্ৰী জয়বিদ্যা থান এইটোৱে তেওঁৰ ৰুম হয় বৰ্তমান মই ৰুমটো দেখুৱাব নোৱাৰিম বন্ধ আছে 2টা বছৰ পাছত তেওঁ আহে চাব আপোনালোকে যদি কিছুমান মানে ধৰি লওক আপোনালোকৰ
কাৰোবাৰ কেনেকুৱা বিপদ হ'ল, ধৰি লওক আপোনালোকৰ কিবা মানুহে ক'ৰবাত হেৰাই গ'ল, ধৰি লওক কিবা ফোন, কিবা বস্তু হেৰালে, টকা পইচাৰ কিবা মানুহৰ মানসিক যদি চিন্তা থাকে, তেওঁ আমাৰ ধৰি লওক তেল জাৰি দিয়ে বা ধূপ এক পেকেট দিলেও হৈ দিয়ে, তেওঁ চাই দিয়ে। মানুহজন যদি ক'ৰবাত হেৰাইছেও মানে তেওঁ কৈ দিব, সেইমতে মানুহজন পাই যাব। ঠিক আছে বাৰু, মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব। কাষত থকা বেল আইকনটো টিপি দিব আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ। আজিলৈ বাই।